মানুহ আচলতে এনেকুৱাই যেটো সি হেৰাই পেলায় সেইটোকে সি মূল্যৱান বুলি ভাবে আৰু যেটো সহজতে পাই যায় তাৰ মূল্যায়ন নকৰে। শান্তি এটা সৰু শব্দ কিন্তু বহুত দামী। ইয়াক কেতিয়াও কিনিব নোৱাৰি, বিচাৰি ল'ব লগা হয়। বিশ্বাস বহুত ভয়ানক বস্তু, না দেখা যায় না চুই চাব পাৰি, কিন্তু এইটো এবাৰ হেৰাই গ'লে সকলো হেৰাই যায়। কিছুমান দুখ গাত নালাগে, কিছুমান দুখ চিধা হৃদয়ত আহি আঘাত কৰে। প্ৰকৃত সত্য হ'ল আপোনাৰ কষ্টবোৰ একমাত্ৰ আপুনিয়ে বুজিব লাগিব, আন কোনেও নুবুজিব। সি আপোনাৰ যিমানেই আপোন নহওক কিয়। সঁচা ভালপোৱাবোৰ দিনে দিনে হেৰাই গৈ আছে। সবাই মাথো স্বাৰ্থ বিচাৰি ফুৰে। অকলে থাকিবলৈ অভ্যাস কৰা। সৰু কৰা কষ্ট পালেও তুমি ভিতৰৰ পৰা কঠিন হৈ যাবা। গোটেই জীৱন কাষত থাকিবা বুলি প্ৰতিশ্ৰুতি দি হাতটো ধৰিছিলা, কিন্তু নুবুজিলো তোমাৰ চকুৰ আঁৰত যে ইমান বেইমানি লুকাই আছে। কোনোবাই যদি তোমাক অন্ধৰ নিচিনা বিশ্বাস কৰে, তাক কেতিয়াও তুমি কষ্ট নিদিবা, কাৰণ বিশ্বাস হেৰাই গ'লে মানুহৰ জীয়াই থকা ইচ্ছাও হেৰাই যায়। আত্মসন্মান, বন্ধুত্ব, ভালপোৱা, এই তিনিটা বস্তু জীৱনৰ পৰা এবাৰ হেৰাই গ'লে আৰু কেতিয়াও ঘূৰাই পোৱা নাযায়। আজিকালি টকাই মানুহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। টকা থাকিলে বন্ধুত্ব, ভালপোৱা, পৰিয়াল সকলোৱে কাষত থাকিব। শুনিবলৈ বেয়া লাগিলেও এইটোৱে বাস্তৱ। সম্পৰ্ক দুজন মানুহৰ ইচ্ছা তৈয়াৰ হ'লেও ভঙাৰ সময়ত এজনে সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য। যিয়ে সঁচা ভাল পাব জানে, সি হাজাৰ আঘাত সহ্য কৰি আকৌ উভতি আহিব। সময় আৰু আপোনজনে যেতিয়া একেলগে আঘাত দিয়ে, তেতিয়া মানুহে বাহিৰৰ পৰা নহয়, ভিতৰৰ পৰা পাথৰ হৈ যায়। এনেকুৱা মানুহৰ পৰা সদায় দূৰত্ব বজাই ৰাখক, যিয়ে নিজৰ ভুল কেতিয়াও স্বীকাৰ নকৰে আৰু এনেকুৱা ভাও ধৰে যেন সকলো ভুল আপোনাৰে। সেইজনী ছোৱালী ভালপোৱা সকলোতকৈ সঁচা আৰু পবিত্ৰ হয়, যিজনী ছোৱালী তাৰ ভালপোৱা মানুহটোক সন্দেহ কৰে, কাৰণ তাই ভালপোৱা মানুহটোক হেৰাব নোখোজে। পৃথিৱীখনে এনেকুৱা, যেতিয়া কাৰোবাক প্ৰয়োজনতকৈ বেছি গুৰুত্ব দিবা, তেতিয়াই সি অৱহেলা কৰিবলৈ আৰম্ভ কৰিব।